নমস্কাৰ বন্ধুসকল, মই ৰিচেণ্টলি এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত ডিছকাছ কৰিছিলোঁ যে ইপছ মেচিনত এটা অপশ্যন দিয়া আছে যিটোৰ সহায়ত এপিএছ ডিলাৰসকলে ঘৰতে বহি ৰেচন অৰ্ডাৰ কৰিব পাৰিব। কিন্তু আজিৰ এই ভিডিঅ'টোত জানিম যে কেনেদৰে অৰ্ডাৰ কৰিব লাগিব। সুবিধাটো এতিয়ালৈকে অসমত মুকলি কৰি দিয়া নাই, চ' এডভান্স জানি থোৱাটো ভাল, পিছত কামত দিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে PDS এপটোত লগ ইন কৰিব, তাৰপিছত অনলাইন ৰিচিভ গুডছ এইটোত ক্লিক কৰিব। ওকে, এইটো ওপেন হোৱাৰ পিছত ইয়াৰ পৰা সিলেক্ট টাৰাক চিট নং এইটো ক্লিক কৰি ইয়াৰ পৰা মানে টাৰাক নংটো সিলেক্ট কৰিব লাগিব। ওকে, কিছুমান ক্ষেত্ৰত 2-3টা মান টাৰাক চিট শ্ব' কৰে, তাৰ পৰা এটা সিলেক্ট কৰিব লাগিব। ইয়াত প্ৰথমে লিখা আছে কমিডিটি, মানে চাউল আঠা, মানে যিবিলাক দিব সেইবিলাকৰ নাম ইয়াত লিখা থাকিব। তাৰপিছত দিয়া আছে স্কিম, AY কাৰ্ড, PS কাৰ্ড এইবিলাক। ওকে, তাৰপিছত ইয়াত দিয়া থাকিব যে কিমান এলট হৈছে আৰু কিমান ডিছপেচ হ'ব পাৰে, এইটো ইয়াত শ্ব' কৰিব। ওকে, এতিয়া ৰিচিভ মানে যিমান পৰিমাণ ডিছপেচ থাকিব সিমান পৰিমাণ ৰিচিভ কৰিব পাৰিম। এতিয়া ইয়াত চাওক, AY কাৰ্ডৰ টোটেল 567 কেজি এলট হৈছে আৰু 567 কেজি ডিছপেচ হৈছে, গতিকে আমি 567 কেজি ৰিচিভ কৰিব পাৰিম। ওকে, এতিয়া চাওক PS কাৰ্ডৰ ইয়াত 28 কুইণ্টেল 26 কেজি এলট হৈছে আৰু 28 কুইণ্টেল 26 কেজি ডিছপেচ হৈছে, চ' ইয়াত 28 কুইণ্টেল 26 কেজি ৰিচিভ কৰিব পাৰিব। ওকে, এইটো হৈছে AY কাৰ্ডৰ আটা, 3 কুইণ্টেল 78 কেজি ডিছপেচ হৈছে, চ' 3 কুইণ্টেল 78 কেজি ৰিচিভ হ'ব। আৰু এইটো হৈছে PS কাৰ্ডৰ আটা, 18 কুইণ্টেল 84 কেজি ডিছপেচ হৈছে, চ' এইটো ইয়াত পৰিমাণটো ইয়াত বহাই দিব লাগিব। আৰু এটা কথা, যিখন গাড়ীৰে ৰেচন ডেলিভাৰীটো দিব সেই গাড়ীখনৰ নাম্বাৰ ওপৰত সোঁফালে চাব পাৰিব। সকলোখিনি হৈ যোৱাৰ পিছত নেক্সট ইয়াত ক্লিক কৰিব লাগিব। ওকে, তাৰপিছত ইয়াত দিয়া থাকিব ডিলাৰ টাইপ আৰু নেম, এইটোৰ বাবে ডিলাৰ এইটোত ক্লিক কৰিব লাগিব। ওকে, এতিয়া ইয়াৰ পৰা ডিলাৰ বা নমিনি যিকোনো এজনক চিলেক্ট কৰি স্কেন এপি কৰিব লাগিব। এতিয়া যিজন ব্যক্তিক চিলেক্ট কৰা হৈছে সেইজন ব্যক্তিৰ এটা আঙুলি এটা স্কেনাৰত ৰাখিম আৰু স্কেন এপি সম্পূৰ্ণভাৱে হৈ যোৱাৰ পিছত এটা ৰিচিপ্ট ওলাব। নমিনিজনৰ বায়োমেট্ৰিকটো মেচ হৈ আছে। আৰু এই প্ৰচেছটো যেতিয়া সম্পূৰ্ণ হ'ব এনেদৰে এখন ৰিচিপ্ট ওলাব আৰু ৰেচনৰ এই পৰিমাণটো আপোনাৰ লগত ষ্টকত এড হ'ব। আৰু ষ্টক ৰিপৰ্টটো চাবলৈ হ'লে ৰিপৰ্টত ক্লিক কৰি ষ্টক ৰিপৰ্ট ইয়াত ক্লিক কৰিব, ৰিপৰ্টটো চাব পাৰিব। হয় বন্ধুসকল, অসমতো যেতিয়া এইটো সেৱা মুকলি কৰি দিয়া হ'ব তেতিয়া আপোনালোকে ঘৰতে বহি ৰেচনৰ ডেলিভাৰী ল'ব পাৰিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।